শাৰী পাতি লোৱা আৰু এজনকৈ জ্যেষ্ঠ অৰ্থাৎ আই মাতৃ বা আন অভিভাৱক অভিভাৱিকাক আমি সেৱা জনাবলৈ ইয়াত অনুৰোধ জনালোঁ। তুমি আৰম্ভ কৰা। বিহু আমাৰ অসমৰ জাতীয় উৎসৱ। বিহু আমাৰ তিনিটা হয়নে নাই? বিহু তিনিটা হয় নাই? প্ৰথম হ'ল আমাৰ কি বহাগ বিহু, তাৰপিছত আমাৰ কাতি বিহু, তাৰপিছত আমাৰ কি মাঘ বিহু হয় নাই? আৰু বিহু বুলি ক'লে আমাৰ বহাগ বিহুত আমাৰ 7 বিহুৰ নাম আছে। 7 বিহুৰ নাম বিহুকেইটা হ'ল যোৱাকালি অৰ্থাৎ সংক্ৰান্তিৰ দিনা হয় গৰু বিহু। গৰু বিহুৰ পাছত আহে আজি আমাৰ মানুহ বিহু। মানুহ বিহুৰ পিছত অহাকালি হ'ব 7 বিহু, তাৰপিছত চেনেহী বিহু, তাৰপিছত মাইকী বিহু, তাৰপিছত ৰঙালী বিহু, তাৰপিছত শেষৰ দিনা অৰ্থাৎ 7 দিনৰ দিনা হয় চেৰা বিহু। তো প্ৰতিগৰাকী আজি আমাৰ ইয়াত যিবিলাক ছাত্ৰ ছাত্ৰীসকল নৃত্য কৰিম বুলি ভাবি আছে, আমি অতি সোনকালে আমাৰ যিবিলাক কিবা কাৰ্যসূচী আছে এইবিলাক আমি আৰম্ভ কৰিম। I go
एकदम লাগিলে বুকুতে জুই